নমস্কাৰ ইনাৰ কিটচেনলৈ আপোনালোক স্বাগতম জনাইছোঁ। আকৌ এবাৰ এটা নতুন ৰেচিপি লৈ আহিছোঁ। খাহীৰ মাংস কেনেকৈ বনাব লাগে আপোনালোক দেখুৱাম আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো নতুন কৰি কোনোবাই চাই আছে তেতিয়া ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চাব। এয়া মই খাহী ছাগলীৰ মাংস আধা কিলোগ্ৰাম লৈছোঁ মই আৰু ভালদৰে ধুই লৈছোঁ। আপোনালোকেও ভালদৰে ধুই ল'ব, পানীটো নাইকিয়া কৰি ল'ব। মাংসখিনি বনাবলৈ কাৰণে মই দুটা ডাঙৰ ডাঙৰ পিঁয়াজ লৈছোঁ আৰু আলু মই ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। মই মাংস বনাবলৈ কাৰণে মছলা লৈছোঁ। মই এয়া আদা নহৰু লৈছোঁ, জলকীয়া লৈছোঁ, শুকান জলকীয়া, তেজপাত লৈছোঁ। ইপিনে পেকেট মছলাৰ ভিতৰত মই ৰেড চিলি লৈছোঁ, তাৰপিছত ইপিনে জিৰা লৈছোঁ, মিট মছলা লৈছোঁ আৰু মই আদা নহৰুটো মই পেষ্ট বনাম। লগতে মই এই গৰম মছলাটোৰো পেষ্টটো বনাই দিম। ঘৰত মিক্সি নহ'লেও আপোনালোকে এনেকৈয়ে পাতাত বটিব পাৰিব। এতিয়া তেলটো গৰম হৈ গ'ল। আপোনালোকক কোৱা অনুসৰি মই বস্তুবিলাক দি যাম। আপোনালোকে চাই থাকিব শেষলৈ। পিঁয়াজখিনি ভাজা হৈ গ'ল। এতিয়া মই মাংসখিনি বহাই দিম। এতিয়া মই অলপ মছলা দি দিম। এতিয়া মাংসখিনি ভাজা হৈ গ'ল। এতিয়া মই আলুটো দি দিলোঁ। এতিয়া মই আদা নহৰুৰ পেষ্টটো দি দিছোঁ আৰু এতিয়া অকণমান লাৰি চাৰি মই ঢাকনিখন দি দিম। আপোনালোকে সোৱাদ অনুসৰি দিব। ঢাকনিখন দি দিলোঁ আৰু গেছৰ ফ্লেমটো মই অকণমান কমাই দিছোঁ আৰু 10-15 মিনিটমান মই ভালদৰে সিজিব দিছোঁ। মাজে মাজে ঢাকনিখন গুচাই দিবা আৰু 2-3 বাৰকৈ এনেকৈ লাৰি দিব, নহ'লে হালধিটো তলাত লাগি যাব পাৰে। এতিয়া মই ঢাকনিখন গুচাই দিলোঁ। 20 মিনিটমান হৈ গ'ল। এতিয়া মাংসখিনি ধুনীয়াকৈ সিজিছে। আপোনালোকে যিমানে ভাজে সিমানে টেষ্টি হয় আৰু মই এতিয়া পানী ঢালি দিলোঁ। এতিয়া মই ভালদৰে মাংসখিনি এবাৰ লাৰি দিছোঁ আৰু তাৰপিছত মই গেছৰ ফ্লেমটো হাই কৰি দিওঁ আৰু দুটামান উতল খোৱাৰ পিছত নমাই দিম। মাংসখিনি এতিয়া সিদ্ধ হৈ গৈছে আৰু উতলো হৈ গৈছে। মই এতিয়া গৰম মছলা দিলোঁ। এতিয়া মাংসটো হৈ গ'ল। আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাবচোন।